নমস্কাৰ মই মিনাক্ষীয়ে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। এতিয়া মাছ মাৰি আনিছো দুপৰীয়া ভাত খাবলৈ। এতিয়া বহুত দেৰিয়ে হ'লেও সেই দেৰিকে খাম বুলি গৰমত এয়া ইমান ধুনীয়া দৰিকণা মাছ পাই আহিছো দেখিছে। বাৰীৰ ভিতৰতে পুখুৰীত মাৰিছো। এয়া এতিয়া পাতত দিবলৈ লৈছো। কেৰাহীতে ভকাই দিম। এয়া চাওক দৰিকণা মাছ কিমান ডাঙৰ ডাঙৰ। মই কেৰাহীতে ভপাই দিম। এয়া অকল নিমখ দিছো। পাতত দিয়া মাছত নিমখ অকণমান সৰহকৈ দিব লাগে। তাৰপিছত অকণমান দেৰি উলিয়াই থৈ দিব লাগে, তেতিয়া খাবলৈ বেছি মিঠা সোৱাদযুক্ত হয় দেই। এয়া এতিয়া নুৰিয়াই ল'ম। এয়া মাছ কেইজনী উলিয়াই লৈছোঁ। কিমান ধুনীয়া ঠৰঙা ঠৰঙা এজনী এজনী হৈছে দেখিছেনে? দেখি খাওঁ খাওঁ লাগিছে। কিমান যে তৃপ্তিৰে খাম এতিয়া দৰিকণা মাছৰ লগত দুপৰীয়া ভাত সাজ। চাওকচোন কিমান ধুনীয়া হৈছে মাছকেইটা। আমি ভাত লগতে গোল নেমু অকণমান চেপি লৈছোঁ, ভোট জলকীয়া অকণমান। এই পাততীয়া পাতখিলাত আচলতে খাব নালাগে বুলি কয়, মই খাইছোঁ, আপোনালোকে নাখাব। মই এতিয়া খৰধৰ হৈছে যে 4টাই বাজিলে, ভাতকেইটা কেতিয়া খাওঁ লাগিছে। এইখিলাতে অকণমান পিটিকি লৈছোঁ মাছকেইটা ধুনীয়াকৈ, জলকীয়া আৰু গোল নেমু অলপ চেপি লৈ পেলাই। কিমান যে ধুনীয়া লাগিছে। মাছ পিটিকা হৈ গৈছে, লগত আছে দাইল, ঔটেঙা, কচু। তেনেকৈ খাই লওঁ ভাতকেইটা। এতিয়া সন্ধিয়া সময়ত তৎক্ষণাতে বতৰটো একেবাৰে ৰঙচুৱা, বতাহে একদম চানি ধৰিছে। ইমান ভাল লাগিছে নহয় দিনটোৰ গৰমত থাকি। এতিয়া গধূলি সময়ত বতাহে কি ধুনীয়াকৈ বৰষুণো কেইটোপালমান পেলাই দিছে। ইমান যে ভাল লাগিছে, বহুত দিনৰ মূৰত বৰষুণ দিব চাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।